Hello everyone, good morning. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে নৱেম্বৰৰ 6 তাৰিখ শনিবাৰ। আমি এটা সৰু ট্ৰিপত যাব ওলাইছোঁ, শ্বিলং যাইছোঁ। ভাবিলোঁ এটা ভিডিঅ' কৰি লওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম। বহুত দিন যাম বুলি ক'তো যাব পৰা নাছিলোঁ। এতিয়া যিহেতু পৰিস্থিতিটো অকণমান ভাল হৈছে, সেইকাৰণে ভাবিলোঁ এদিনৰ কাৰণে হ'লেও যাওঁ। আমি শনিবাৰে গৈ ৰবিবাৰে আহিমগৈ। ইয়াতে মই সকলোবিলাক ভইচ অভাৰ কৰিম, কিয়নো মই তেনেকৈ আৰু ভিডিঅ' কথা কৈ কৰা নাছিলোঁ। ব্লগিং হিচাপত এনে আৰু সৰু সুৰা কেইটামান ভিডিঅ' ক্লিপ লৈ থৈছিলোঁ আপোনালোকৰ কাৰণে। গতিকে চাই যাব ভিডিঅ'টো। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এতিয়া আমি এটা আহি ধুনীয়া চাই ভিউ পইণ্ট পালোঁ। তাত সকলোৱে ফটো উঠিছিল, ভিডিঅ' বনাইছিল। আমিও দেখি পিনে ৰ'লোঁ আৰু ৰৈ দুটামান ফটো উঠি এটা মই আপোনালোকলৈ ক্লিপ লৈ ল'লোঁ। ধুনীয়া আছিল ভিউটো, একদম ধুনীয়া আছিল। তাত আমি ৰৈ অকণমান চাহো খালোঁ গাড়ীৰ ভিতৰতে বহি। তাৰপৰা আৰু আধা ঘণ্টা হেল্ল' এভৰিৱান, আৰু আমি আহি পালোঁ শ্বিলং। আমি হোটেল ৰুম পালোঁ প্ৰায় 1টামান বজাত, আৰু 2টামান বজাত আমি কাষতে থকা, যিহেতু 8টা বজাত সকলোবিলাক বন্ধ হৈ যায় শ্বিলঙত। সেইকাৰণে আমি 2টামান বজাত ফ্ৰেছ হৈ আমি ভাত পানী খাই কাষৰ এখন হোটেলতে ৰুমতে ওলাই মেলি ফ্ৰেছ হৈ মেলি কাষতে থকা এখন ৱাটছ লেক বুলি যে আছে, এখন পাৰ্কো হয়, এটা ধুনীয়া লেক আছে। এইটো চাওক, ব'টিঙো কৰিছে। তাত গৈ মেলি ব'টিং কৰিলোঁ, 2টামান ফটো উঠি 5টামান বজাত আকৌ আমি হোটেল ৰুমলৈ ঘূৰি আহিছিলোঁ। অকণমান আমাৰ দুইটাকো দেখুৱাই দিছোঁ। তেওঁ বাৰে প্ৰতি কৈ আছে যে ইমান ধুনীয়া ঠাই আহিছোঁ যেতিয়া 2টামান সেই ভিডিঅ' কৰি লোৱা, আৰু তেওঁ হাই ক'ব দি আছে, মোকো দেখাই দিয়া তেনেকৈ কৈছিল। তাৰপিছত আমি টিকট কাটিব গ'লোঁ। টিকট কাটিব গৈ 200 টকাত আমি 4টা উঠিছোঁ, যিহেতু আমি 2টা কাপোৰ গৈছিলোঁ। এখেতৰ লগ এটা গৈছিলে, বন্ধু এটা গৈছিলে, আৰু তেওঁৰ ৱাইফজনী, আৰু আমি 2টা গৈছিলোঁ। তাৰপিছত টিকেট কাটিলোঁ। এয়া অকণমান ব'টিং কৰিলোঁ। ভিডিঅ' কৰি থাকোঁতে মোৰ ভয়ো লাগিছে যে মোবাইলটো যদি পৰি যায়, কিন্তু নাই, পৰিব নিদিওঁ দিয়কচোন, কিয় দিম ন। তাৰপিছত ব'টিং কৰি লৈ আমি 5টামানত উভতি গৈছিলোঁ হোটেল ৰুম। আপোনালোকক হোটেল ৰুমটো দেখুৱাই দিম। এদিনৰ হ'লেও মানে কি 1800 টকা ভাড়া লৈছিল জানেনে, কাৰণ তাত পাৰ্কিঙৰ ব্যৱস্থা আছিল যিহেতু, সেইকাৰণে ল'বই দিয়কচোন। আৰু এয়া নেক্সট ডে ৰাতিপুৱা আছিল 7 তাৰিখ ৰবিবাৰ। আমি 8টামান বজাত উঠিছোঁ।
ৰাতিপুৱা উঠি লৈ বিচনাৰ পৰাই মই ভিডিঅ' কৰা আৰম্ভ কৰি দিছোঁ, কাৰণ ভাবিছোঁ যে আজি য'ত য'ত যাওঁ ভালকৈ অকণমান ভিডিঅ' কৰিব ট্ৰাই কৰিম। সেইকাৰণে আৰু 8টামান বজাত উঠিয়ে মই মুখ চুখ একোৱে ধোৱা নাই, বিচনাৰ পৰাই ভিডিঅ' কৰা আৰম্ভ কৰিছিলোঁ। আৰু ভাবিছোঁ আজি আমি মৌচিনৰাম যাম, মৌচিনৰামত যদি কিবা চাব লগা আছে তেনেকৈ চাম, আৰু চাই মেলি আজি ঘৰ যোৱাও কথা। আমি 10টামানত ৰুমৰ পৰা ওলাম। 10টামান বজাত আমি ৰুমৰ পৰা ওলাই যাম হোটেল ৰুমৰ পৰা। ওলাই গৈ তাৰমানে ঘৰ যাম। আজি যেতিয়া ৰাতি পালেও পাম আৰু যেতিয়াই পাওঁ আৰু মুঠতে আজি ঘৰতো যাম, আৰু যি চাব লগা আছে ওচৰতে চাম, তেনেকৈ ভাবিছোঁ। আৰু আপোনালোকক ৰুমটো দেখাই দিওঁ ৰ'ব, আৰু বাহিৰৰ নাজাৰা অকণ। আমি একদম পুলিচ বজাৰৰ মাজতেই আছিলোঁ। আমাৰ হোটেলখনৰ নাম আছিল হোটেল গ্ৰেচ, আৰু পুলিচ বজাৰৰ যিহেতু মাজতে আছিল গতিকে সুবিধা হৈছিলে। আমি যোৱাকালি মানে কি তাৰ যোনদিনা আমি গৈ পাইছিলোঁ সেইদিনা আমি গৈ 8টা বজাৰ আগতে চব বন্ধ কৰে ন। 8টা বজাৰ পৰা বেলেগ একো খোলা নাথাকে, মানে ৰাস্তাত যিবোৰ দোকান বহে সেইবিলাক একদম টোটেলি বন্ধ, আৰু ৰেষ্টুৰেণ্ট হোটেলবিলাক এইবিলাক খোলা থাকে। কিন্তু কাষত যিবিলাক ধৰক কাপোৰৰে দোকান হওক, চব্জি পাচলি, তাৰপিছত মানে কি ভাল ঠাণ্ডা গৰম কাপোৰ, তাৰপিছত ষ্টেচনাৰী মানে কি এইবিলাক গহনাবিলাক এইবিলাকো আছে কিবাকিবি, চব বহুত কিবাকিবি বহে ন। সেইবিলাক 8টা বজাত বন্ধ কৰি দিয়ে, আৰু ৰাতিপুৱা প্ৰায় 10টামানৰ পৰা বহে আৰু। গতিকে আমি ধুনীয়াকৈ তাৰমানে কাষতে হোৱা হেতুকে মানে খোজকাঢ়ি ধুনীয়াকৈ গৈ মানে আগদিনাতে আমি বজাৰ কৰি লৈছিলোঁ, কিয়নো আমি যিহেতু পিছদিনা আমাৰ টাইম নহ'ব, কাষত থকা মানে কি ঠাইখিনিও চাব লাগিব। সেইকাৰণে আগৰ দিনতে আমি গৈ সেই কৰিছিলোঁ, বজাৰ সমাৰ অকণমান অলপ কৰিছিলোঁ, বৰ বেছি কৰা নাই বাৰু। আৰু এয়া চাওক, এই ৰাস্তাবিলাক যে আছে ইয়াতে বজাৰ বহে। সেই ইমানো ঠাণ্ডা বেছি নাই শ্বিলঙত, আমাতকৈ অকণমান বেছি, তাততো থাকেই দিয়কচোন ঠাণ্ডাটো। ব'লক এতিয়া আমাৰ ৰুমটো চাই লওঁ। এয়া আমি যাব ওলাওঁতে মই ভিডিঅ' কৰিছোঁ, এওঁ টালি টোপোলা লৈ মানে কি বাথৰুম গৈছিলে। আমি যাব ওলাওঁতে মই বোলো এটা ৰুমটোৰ ভিডিঅ' কৰি লওঁ। চবখিনি আছে, এটা সৰু চাই ৱাৰ্ড্ৰপ আছে, তাৰপিছত লেট্ৰিন বাথৰুম, তাৰপিছত টিভি এটা আছে, তাৰপিছত ড্ৰেছিং এখন আছে, বিচনা এখন, ডাইনিং টেবুল এখন সৰুকৈ। ভালেই লাগিছে অভাৰঅল ৰুমটো, বেছি ভালেই লাগিছে। 1800 টকাত মানে কি পইচা অনুযায়ী ৰুমটো ভালেই হৈছে এদিনৰ কাৰণে। সেয়া আৰু অকণমান দেখুৱাই দিওঁ বোলো আপোনালোকক। হে গাইজ, আমি ওলাই আহিলোঁ হোটেলৰ পৰা। এয়া মৌচিনৰাম বুলি বহুত জেগা, বহুত টাইম আহিলোঁ আমি গাড়ীত। তেনেকৈ আহি গৈ আছোঁ ওপৰ পাওঁ, কিন্তু হ'লে একো দেখা নাপালোঁ আমি। ভাল মানে তেনেকুৱা ৱাটাৰফলছ থকা বুলি কৈছিলে, যিহেতু মৌচিনৰাম এছিয়াৰ ভিতৰত এখন বেছি বৰষুণ পৰা, মানে বৰষুণ দিয়া জেগা হয়। এছিয়াৰ ভিতৰত প্ৰথমখন হয় মৌচিনৰাম, কিন্তু তাত অলপো মানে বৰষুণ নাছিল, এটুপো বৰষুণ নাছিল। ধৰক আপোনালোকে দেখিছে ৰ'দ দি আছে, ভিউটো ধুনীয়া আছিল, কিন্তু বৰষুণ নপৰাৰ কাৰণে য'ত মানে কি বহুতকেইটা ৱাটাৰফলছ থকা বুলি কৈছিল, কিন্তু বৰষুণ নাই কাৰণে একো দেখা নাপালোঁ আমি তেনেকুৱা। সেইকাৰণে এনেকৈ ঘূৰি মেলি আমি 2টা বাজিছিল এতিয়া আমি এনেকৈ যাই থাকোঁতে। তাত কেইখনমান জাষ্ট ফটোৱে উঠিছোঁ আমি, ধুনীয়া ধুনীয়া ভিউ কেইটামান পাইছিলোঁ, যিহেতু বহুত বেছি ওপৰলৈ আমি উঠি গৈছিলোঁ। তাত কেইখনমান ফটোৱে উঠিছোঁ, কিন্তু বেলেগ একো দেখা নাপালোঁ। কিন্তু আহোঁতে এটা কেবত আমি সোমাইছিলোঁ। হাই গাইজ, আমি মানে মৌচিনৰামত আহিলোঁ। ইয়াতে ইমান কিবা চাব লগা জেগা নাই কিজানি। তো আমি আহি পালোঁ এটা কেবটোৰ নাম আছে আপোনাৰ ক্ৰেমপুৰী কেব। তো ব'লক আমি এতিয়া ক্ৰেমপুৰী কেবটো চাই লওঁ। মানে ইমান ইয়াত টুৰিষ্ট দেখা পোৱা নাই, কি আছে নাজানো ভিতৰত, কিন্তু এবাৰ আমি চাই লওঁ। ব'লক আপোনালোককো লৈ যাওঁ, ব'লক মোৰ লগত। কি দেখাব পাৰোঁ মই ইমান হেৰি নাই, মানে কি ৰাতিপুৱা 10:30টাতে ওলাই আহিছোঁ। ইয়াত লিখা আছে ৱেলকাম টু ক্ৰেমপুৰী, আৰু লংগেষ্ট কেব ইন দ্য ৱৰ্ল্ড লিখা আছে। চাওঁ বাৰু, ৰাতিপুৱা 10টামানতে ওলাই আহিলোঁ। ওলাই আহি গাড়ীতে মানে ইমান, এতিয়া মানে দুপৰীয়া 2টামান বাজিছে। ঘূৰি ৰাস্তাবিলাকো ইমান চিনি নাপাওঁ। মৌচিনৰাম অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ, সেইকাৰণে এইটো কিবা ঘৰে দেখিলোঁ। আৰু এয়া জংঘল, ইয়াৰ ভিতৰত গুহাবিলাকতো এনেকুৱাই দিয়কচোন, সেইটো নকওঁ আৰু এতিয়া ভিডিঅ'টো মই কৰি যাই আছোঁ।
আছে কিবা কিছে জংগল দেখো চাৰিওফালে হেল্ল' গাইজ আমি তাৰ পৰা উভতি আহিলোঁ একো নাপায় আৰু আহি আমি এলিফেণ্ট ফলছতে সোমাই যাওঁ বোলো একো দেখা নাপালোঁ যিহেতু আহিছোঁ যিহেতু কিবাটো এটা ভাল বস্তু চাব পাৰিলে ভাল লাগে ন সেইকাৰণে আমি এলিফেণ্ট ফলছত সোমাই গ'লোঁ তাত টিকেট কাটিলোঁ টিকেট কাটি এয়া আমি সোমাই আহিছোঁ ইয়াৰ ভিতৰ ভাগ এয়া আমি গাড়ীৰ পৰা নামি আছোঁ তাৰপিছত বোলো ইয়াৰে ফলছ দুটা নে কি আছে নহয় ইয়াত এলিফেণ্ট ফলছ তাকেই চাই যাওঁ চাই যাই আমি এতিয়ালৈ ভাত পানী একো খোৱা নাই ইয়াতে এখন ৰেষ্টুৰেণ্ট আছিল তাত খাই বৈ তাৰমানে আমি ডাইৰেক্ট ঘৰত যাম আৰু যেতিয়া পাওঁ আৰু একদম মানে বেয়া লাগি গৈছে গা চা Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go. Hello everyone, এতিয়া বাজিল প্ৰায় 5টামান বাজিল গধূলি আমি দুটা ৱাটাৰফলছ চাই আহিলোঁ এলিফেণ্ট ফলছ এলিফেণ্ট ফলছ ৱাটাৰফলছে দিয়কচোন কিন্তু এলিফেণ্ট ফলছ নাম হয় চাই আহি বোলো এতিয়া ঘৰলৈ যাওঁ একো এটা খোৱা নাই ৰাতিপুৱাৰ পৰঠা আৰু চাহ অকণমান খাই আহিছিলোঁ আৰু মিঠাই তাত বাহিৰে একো খোৱা নাই ইমান বেছি ভোক লাগিছে ৰাতি এতিয়া গধূলি 5টামান বাজিছে এতিয়া ভাত পানী খাই মেলি ঘৰলৈ বুলি উভতিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাষ্টত 3খনমান ফটো লগাই দিছোঁ চাব Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love